সলনি হল আনন্দ মিশ্ৰৰ পৰিচয়। বহুদা বিভক্ত আনন্দ মিশ্ৰৰ পৰিচয়। পূৰ্বতে আছিল এগৰাকী IPS অফিচাৰ, এতিয়া হ'ল সফল ৰাজনীতিক। দেশৰ ভিতৰতে প্ৰখ্যাত হৈ পৰা আনন্দ মিশ্ৰৰ নাম শুনিলেই প্ৰথমতে আহে সেই খাকী পোছাকৰ সৈতে তেওঁৰ ছবিটো। এতিয়া আকৌ গেৰুৱা পিন্ধিলে মিশ্ৰই। এগৰাকী সফল IPS বিষয়া হিচাপে সমগ্ৰ দেশতে পৰিচিত আছিল আনন্দ মিশ্ৰ। অসম মেঘালয় কেডাৰৰ IPS বিষয়ে অসমৰ কেইবাখনো জিলাত আৰক্ষী অধীক্ষকৰ দায়িত্ব ৰূপায়ণ কৰিছিল। অপৰাধীৰ বাবে ত্ৰাসৰ সৃষ্টি কৰা আনন্দ মিশ্ৰই পৰৱৰ্তী সময়ত নিজৰ পৰিচয় সলাই ৰাজনীতিত ভৰি দিয়ে। বিগত লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও হাৰিছিল, কিন্তু 2025 বিধানসভা নিৰ্বাচনত বিহাৰৰ বক্সাৰ সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু বহু ভোটৰ ব্যৱধানত কংগ্ৰেছৰ সঞ্জয় কুমাৰ তিৱাৰীক 28,533টা ভোটত হেৰুৱাই জয় হৈছে। বিহাৰ নিৰ্বাচনত 5 IPS আছিল প্ৰাৰ্থী, কিন্তু এজন IPSহে জয়ী হয়। এইবাৰৰ বিহাৰ বিধানসভাৰ নিৰ্বাচনত 5গৰাকী IPS বিষয়াই প্ৰাৰ্থিত্ব আগবঢ়াইছিল। 5জনৰ ভিতৰত কেৱল আনন্দ মিশ্ৰই জয়ী হয়। নীতিশ কুমাৰ মুখ্যমন্ত্ৰী হ'লেও কিন্তু আনন্দ মিশ্ৰই মন্ত্ৰীসভাত এটা ভাল দপ্তৰ পোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, ফৰ নেশ্যন অসম।